নমস্কাৰ ছাৰ বাইদেউসকল, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ কেইটামান আকৰ্ষণীয় কুইজ। অতি চমু আৰু অতি আকৰ্ষণীয় কেইটামান কুইজ, যিকেইটা কুইজ আপোনালোকৰ বিদ্যালয়ৰ ল'ৰা ছোৱালীসকলক ছাত্ৰ ছাত্ৰীসকলক শিকাব পাৰে। আমি প্ৰত্যেকেই জানো গুণোৎসৱৰ কাৰণে আমি আমাৰ পাঠসভাটো ভালদৰে পৰিৱেশন কৰিব লাগিব আৰু প্ৰাতঃসভাত আমাৰ এটা অবিচ্ছেদ্য অংগ হৈছে কুইজ। তো এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে অতি চমু আৰু অতি সহজ কেইটামান কুইজ লৈ আহিছোঁ, যিকেইটা আপোনালোকৰ ল'ৰা ছোৱালীবোৰক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক শিকাব পাৰে আৰু তাহাঁতৰো ভালদৰে মনত ৰখাত অতি সহজ হ'ব। তো আহক আমি কুইজকেইটা চাওঁ। আমাৰ আজিৰ প্ৰথম কুইজটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা কি? আৰু ইয়াৰ উত্তৰ হ'ব হিন্দী। তাৰপিছত আছে প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ব জয়মতী। তাৰপিছত আছে নোবেল বঁটা বিজয়ী প্ৰথমজন ভাৰতীয় কোন আছিল? আৰু ইয়াৰ উত্তৰ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। ইয়াৰ পিছৰ কুইজটো হৈছে তাজমহল ক'ত আছে? আৰু ইয়াৰ উত্তৰ হ'ব আগ্ৰাত। 6 নম্বৰত আছে ভাৰতৰ নাইটিংগেল বুলি কাক জনা যায়? আৰু ইয়াৰ উত্তৰ হ'ব সৰোজিনী নাইডুক। ইয়াৰ পিছত আছে ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত? আৰু ইয়াৰ উত্তৰ হ'ব নতুন দিল্লীত। ইয়াৰ পিছৰ কুইজটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? আৰু ইয়াৰ উত্তৰ হ'ব অশোক স্তম্ভ। নেক্সট, প্ৰথম অসমীয়া অভিনেত্ৰী কোন? আৰু ইয়াৰ উত্তৰ হ'ব আইদেউ সন্দিকৈ। তাৰপিছত আছে মানুহৰ শৰীৰত মুঠ কিমানডাল হাড় থাকে? আৰু ইয়াৰ উত্তৰ হ'ব 206 ডাল। তাৰপিছত আছে কোন দেশত বগা হাতী পোৱা যায়? আৰু ইয়াৰ উত্তৰ হ'ব থাইলেণ্ডত। নেক্সট, মৰুভূমিৰ জাহাজ বুলি কোন প্ৰাণীক কোৱা হয়? আৰু ইয়াৰ উত্তৰ হ'ব উট। তাৰপিছত আছে পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ব শুক্ৰ। 13 নম্বৰত আছে আটাইতকৈ ডাঙৰ গ্ৰহ কি? আৰু ইয়াৰ উত্তৰ হ'ব বৃহস্পতি। তাৰপিছত আছে বছৰৰ দীঘল দিন কোনটো? আৰু ইয়াৰ উত্তৰ হ'ব 21 জুন। 21 জুন দিনটো বছৰৰ আটাইতকৈ দীঘল দিন। নেক্সট, বছৰৰ ছুটী দিন কোনটো? আৰু ইয়াৰ উত্তৰ হ'ব 22 ডিচেম্বৰ। 22 ডিচেম্বৰৰ দিনটো বছৰটোৰ ভিতৰত আটাইতকৈ ছুটী দিন। 16 নম্বৰত আছে শংকৰদেৱে ৰচনা কৰা প্ৰথম গ্ৰন্থ কি? আৰু ইয়াৰ উত্তৰ হ'ব হৰিশ্চন্দ্ৰ উপাখ্যান। তাৰপিছত আছে কলাগুৰু বুলি কাক কোৱা হয়? আৰু ইয়াৰ উত্তৰ হ'ব বিষ্ণুপ্ৰসাদ ৰাভাক। 18 নম্বৰত আছে কিহৰ অভাৱত গঁড়ৰ বেমাৰ হয়? আৰু ইয়াৰ উত্তৰ হ'ব আয়ডিনৰ অভাৱত। তাৰপিছত আছে পৃথিৱীৰ বৃহত্তম মৰুভূমিখন কি? আৰু ইয়াৰ উত্তৰ হ'ব ছাহাৰা মৰুভূমি। আৰু আমাৰ আজিৰ এই ভিডিঅ'টিৰ আটাইতকৈ শেষৰ কুইজটো হৈছে বনফুলৰ কবি বুলি কাক কোৱা হয়? আৰু ইয়াৰ উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। ছাৰ বাইদেউসকল, আজিৰ এই ভিডিঅ'টিত মই আপোনালোকৰ কাৰণে লৈ আহিলোঁ 20টা অতি আকৰ্ষণীয় কুইজ, যিকেইটা কুইজ আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক শিকাব পাৰে আৰু ছাত্ৰ ছাত্ৰীসকলেও অতি সহজতে এইকেইটা কুইজ আয়ত্ব কৰিব পাৰিব। তো ছাৰ বাইদেউসকল, গুণোৎসৱৰ প্ৰস্তুতিৰ কাৰণে মই আপোনালোকৰ মাজলৈ বিভিন্ন টপিক্সৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ আৰু ভৱিষ্যতেও লৈ আহি থাকিম। তো যদি ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।